हेलो फ्रेंड्स नमस्कार अस्सलामु आलैकुम কি খবৰ আপোনালোকৰ আশা কৰিছো নিশ্চয় আপোনালোক ভালে আছে মই আসমা নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি হল 28 জুন এতিয়া সময় হৈছে সন্ধিয়া 6টা সকলোকে মোৰ ফালৰ পৰা গুড ইভিনিং জনালো আজি আপোনালোকৰ মাজলৈ এটা ভাল ভিডিঅ' লৈ পেলাই আহিছো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব স্কিপ নকৰাকৈ আজি মিষ্টাৰে কামৰ পৰা আহোতে বাটতে পালে এয়া চাও জামুক অলপ লৈ আহিলে এই জামুকৰ বিষয়ে আপোনালোকৰ মাজত দুটামান কথা ক'বলগীয়া আছে মই কিন্তু ডক্টৰ বা হেৰি নহয় কিন্তু এই বিষয়ে আপোনালোকক জনাবলৈহে বিচাৰিছো মই যেহেতু জানো সেই গতিকে আপোনালোকৰ মাজতো শ্বেয়াৰ কৰিছো ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া যেহেতু পকা জামুকৰ সিজন আৰু পকিলে জামুকটো কালাৰটো দেখিছে নহয় কি ধুনীয়া হৈ যায় এই জামুকৰ গুণাগুণ বহুত আছে যেহেতু এতিয়া আমি গাঁৱত থাকো গাঁৱত এটো জামুক এতিয়া ঘৰে ঘৰে মানুহৰ ঘৰত আছে পকা জামুক আৰু আমি কেনেকনো ইয়াক সংৰক্ষণ কৰিব পাৰো সেইটো বিষয়ে আপোনালোকক কম বাৰু জামুক খালে এক নম্বৰতে জামুকত আইৰন ভিটামিন সি ফলিক এসিড পটাছিয়াম বহুত বেছি পৰিমাণে আছে আৰু জামুক খালে পেটটো খুব ঠাণ্ডা হৈ থাকে স্কিনৰ কাৰণেও ভাল স্কিনত যেহেতুকে পিম্পলছ ওলায় বা হালমইনা সেই হালমইনা সমস্যাৰ পৰাও বাচিব পাৰি এই জামুকে ব্লাড চুগাৰ বা ডায়েবেটিছ ৰোগটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে আৰু লগতে হাই প্ৰেছাৰ কণ্ট্ৰলত কৰি ৰাখে আৰু হাৰ্টৰ কাৰণেও বহুত ভাল এই কুলা জামুকটো আপোনালোকে এতিয়া যেহেতু সহজতে পায় গাঁৱলীয়া ঠাইত মানে গাঁৱৰ ঠাইত সেই গতিকে এই জামুকটো খাবলৈ নাপাহৰিব আৰু আনি সদায় খাব জামুকটো ধুনীয়াকৈ ধুই নিমখ অকণমান ছটিয়াই ধুনীয়াকৈ খাব পাৰে আৰু সংৰক্ষণ কেনেকৈ কৰি ৰাখিব যেহেতু এতিয়া পকা জামুক এই জামুকখিনি যদি আমি ৰস উলিয়াই ধুনীয়াকৈ গৰম কৰি ঠাণ্ডা কৰি লগত অলপমান চেনি ধুনীয়াকৈ পগাই পেলাই ঠাণ্ডা কৰি মিলাই আমি ফ্ৰিজত বটলত ভৰাই থৈ দিওঁ তেনেকৈও আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ বহুত দিনলৈ থাকিব ফ্ৰিজত থ'লে মানে আৰু এই জামুকটো যদি আপোনালোকে সদায় খায় জামুকত বহুত বেছি পৰিমাণে ভৰপূৰ মাত্ৰাত হিমোগ্লোবিন আছে হিমোগ্লোবিনৰ মাত্ৰাটো বাঢ়ি যায় আৰু লগতে অতিমাত্ৰা মানে অক্সিজেনৰ লেভেলটো বাঢ়ি যায় খাব লাগে জামুকটো খালে বহুত মানে গাৰ ধৰি লওক পটাছিয়াম যিটো পটাছিয়ামৰ মাত্ৰা যেতিয়া মানুহৰ কমি যায় বহুত বেমাৰে মানে আক্ৰমণ কৰিবলৈ সুবিধা পায় সেই গতিকে পটাছিয়ামযুক্ত ভিটামিন সি আৰু হিমোগ্লোবিন থকা এই গোটেই বস্তুবোৰ আমাৰ খাই থাকিব লাগে আৰু ইয়াত মানে সহজতে এতিয়া পোৱা যায় যিহেতুকে আৰু এইটো মে' জুন জুলাই এই 3 মাহৰ ভিতৰতে পোৱা যায় জামুকটো কুলা জামুকটো গতিকে আপোনালোকেও খাব মই যেহেতু আমাৰ ঘৰত মিষ্টাৰ আনিছে এতিয়া ইয়াত নিমখ অকণমান দি চাওকচোন ধুনীয়াকৈ ধুই ল'লোঁ চাফাকৈ ধুই এতিয়া নিমখ সানি লৈছোঁ আৰু এনেকৈ সানি লৈছোঁ আপোনালোকে এইদৰে খাব বহুত ধুনীয়া লাগে কিছুমানে ইয়াত জলকীয়া অলপো দি লওক সোৱাদ হ'বৰ কাৰণে আমাৰ ঘৰত যিহেতুকে আমাৰ ছোৱালী বেটীয়েও খাব নোৱাৰে শাহুমাও জ্বলা নাখায় সেই গতিকে মই নিমখ দিয়ে এনেকৈ সানিছোঁ আৰু ইয়াত চাওক খাবলৈ পকিলে মানে খাবলৈ বহুত ধুনীয়া হয় আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া কালাৰ আৰু আপোনালোকে সৰু সৰু ল'ৰা ছোৱালীবোৰক এতিয়াৰ পৰাই ফল মূল ধৰি লওক গাঁৱলীয়া পৰিৱেশত হোৱা ফল মূল কোনো সাৰ ৰাসায়নিক সাৰ প্ৰয়োগ নোপোৱাকৈ হোৱা জৈৱিক সাৰত যে হয় এয়া দেখিছে নাই এতিয়া বাটিত ধুনীয়াকৈ লৈ ল'লোঁ অলপ অলপকৈ আমাৰ ঘৰৰ সদস্য যিহেতু 4জন বেটী মই হাজবেণ্ড আৰু শাহুমা এই 4জনলৈ অলপ অলপকৈ ধুনীয়াকৈ লৈ লৈছোঁ আৰু এতিয়া মই টেষ্ট কৰোঁ কেনেকুৱা হৈছে খাবলৈ বহুতেই ধুনীয়া হৈছে আপোনালোকে এনেকৈ আনি খাব এই মে' জুন জুলাই এই 3 মাহৰ ভিতৰতে কাৰণ তাৰপিছততো আমি আৰু পকা জামুক নাপাওঁ খাবৰ কাৰণে হয় নাই গাইজ আৰু আপোনালোকে যদি এই ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে ফেমিলি এণ্ড ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব আৰু আপোনালোকক কেনেকুৱানো ভিডিঅ' লাগে কমেণ্টত জনাব আজিলৈ আহোঁ বাই বাই সুস্থ থাকক ভালে থাকক